Hello everyone, তোমালোকৰ বাবে একাডেমিক ক্যালেন্ডাৰ আহি পৰিছে 2022 আৰু 2023 চনৰ বাবে অৰ্থাৎ এই যোনসকল ল'ৰা ছোৱালী আৰু যোনসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ নৱম শ্ৰেণীত পাইছা আৰু দশম শ্ৰেণীত পাইছা তাহাঁতৰ বাবে তোমালোকৰ বাবে কি হৈছে 2022 বৰ্ষ আৰু 2023 বৰ্ষ চলিত এই বছৰটোত যি চলি আছে এই চলিত বছৰটোত যি একাডেমিক ক্যালেন্ডাৰ হ'ব অৰ্থাৎ ইয়াত তোমালোকে ফাৰ্স্ট ইউনিটৰ সিলেবাস সেকেন্ড ইউনিটৰ সিলেবাস তোমাৰ লগতে হাফ ইয়াৰলি সিলেবাস আৰু এনুৱেল পৰীক্ষা সিলেবাস লগতে যিবিলাকৰ প্ৰি টেষ্ট বোৰ্ড পৰীক্ষা হ'ব সকলোবিলাকৰ সিলেবাস ইয়াত আহিছে মই তোমালোকক আজি ফাৰ্স্ট ইউনিটত কি হ'ব লগা আছে কি পাঠ আহিব মই তাৰ বিষয়ে ক'বলৈ বিচাৰিছো প্ৰথমতে তোমালোকৰ থাকিব ইউনিট টেষ্ট সিলেবাস ক্লাস IX অৰ্থাৎ নৱম শ্ৰেণী যিসকলে পাইছা অলপতে পাইছা দুই এদিনতে তোমালোকে মে মাহৰ ভিতৰত তোমালোকৰ ফাৰ্স্ট ইউনিট হ'বলৈ গৈ আছে গতিকে প্ৰথমৰ পৰা আৰম্ভণিৰ পৰা তোমালোকে ভালদৰে পঢ়া-শুনাত লাগি যাব লাগিব কিয়নো এবাৰ সেমিস্টাৰ সিস্টেম আহি পৰিছে লগতে কি হ'ল ইউনিট টেষ্ট সিলেবাসত তোমালোকৰ কি আহিব মই 2D পইণ্ট কৈ দিছো আৰু এইখন সিলেবাসৰ মতে তোমালোকে পঢ়া-শুনা আৰম্ভ কৰিবা ইয়াতে তোমালোকৰ প্ৰথমে নৱম শ্ৰেণী মই তোমালোকক দেখাম আৰু অলপ পাছতে ভিডিওটো শেষৰ অংশলে ক্লাস 10 যোনসকলে পাইছা তাহাঁতৰ বাবে মই ইউনিট টেষ্টৰ সিলেবাস লৈ আহিছো ফাৰ্স্ট ইউনিট টেষ্টৰ সিলেবাস দিবলৈ যত্ন কৰিছো গতিকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিবা আৰু চেনেলটো একেবাৰে যদি তোমালোকে নতুন তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টা বটনটো প্ৰেছ কৰি অল নটিফিকেশনটো সিলেক্ট কৰি ল'বা আৰু লগতে দুটা কমেন্ট বক্সত মই পিন কৰি দিছো আৰু ডেসক্ৰিপচনতো দুটা লিংক দি দিছো আমাৰ দুটা WhatsApp গ্ৰুপ আছে ফাৰ্স্ট গ্ৰুপ আৰু সেকেন্ড গ্ৰুপ যিসকলে অলৰেডি জয়েন কৰিছা তাহলোকে জয়েন কৰিব নালাগে আৰু যোনসকলে নিউ তোমালোকে জয়েন কৰি ল'বা জয়েন লিংকটো দি দিছো মই তাতে আছে এতিয়া আমি আহিছো ফাৰ্স্ট ইউনিটৰ সিলেবাসখনলৈ গৈছো প্ৰথমতে ইয়াতে MIL আছে ইয়াত MIL আছে এত MIL ৰ কি আহিব মই তোমালোকক দেখাই দিছো ইয়াতে ফাৰ্স্ট ইউনিট টেষ্ট 1 লিখা আছে ইউনিট টেষ্ট 1 লিখা আছে মই আৰু অলপ জুম কৰি দিছো ইয়াতে লিখা আছে অন্যৰ প্ৰতি ব্যৱহাৰ শিশুলীলা অন্ধবিশ্বাস আৰু কুসংস্কাৰ সময় যুজ মানৱ বন্দনা দ্ৰুতপাঠৰ এই কিতাপ পাঠ আহোমসকল কাছাৰৰ জনগোষ্ঠীসকল এনেকে ধৰণৰ কি লিখা আছে কিন্তু তোমালোকে পঢ়ি লবা আৰু বিপৰীত শব্দ নট্যবিধি খট্যবিধি বিপৰীত লিংগবাচক শব্দ সমাৰ্থক শব্দ এইখিনি তোমালোকে স্ক্ৰিনশ্বট এটা মাৰি লবা আৰু এই ইয়াত দিয়া অনুসৰি তোমালোকে পঢ়িবলৈ লাগি যোৱা আৰু নেক্সট আহিছো নেক্সট ইংলিশ আছে তোমালোকৰ এই গীতা ক্লাস 9 ৰ ইংলিশ দা ফান দে হেড দা ৰোড নট টেকেন the sound of music the lake of isle of এইটো অলপ অস্পষ্ট হৈছে তোমালোকে এইটো মিলাই লবা টেন্স আছে কোৱেশ্চন প্যাটাৰ্ন আছে স্পোকেন ইংলিশ আছে তাৰ পিছতে যাৰ ইংলিশ অল্টি হিচাপে আছে অৰ্থাৎ অল্টাৰনেটিভ ইংলিশ আছে যাৰ অল্টাৰনেটিভ ইংলিশ আছে তেওঁলোকে এইখিনি পঢ়িব তলৰ অংশখিনি আৰু অলপ স্ক্ৰল কৰি দিছো তাতে ম্যাথমেটিক্স জেনাৰেল ম্যাথমেটিক্সৰ এইখিনি আছে ৰিভিজন চেপ্টাৰ তাৰ গুটেটো পৰিব আৰু চেপ্টাৰ 1 অৰ্থাৎ লেসন নম্বৰ 1 2 আৰু লেসন নম্বৰ 2 2 পৰিব ফাৰ্স্ট ইউনিটত তাৰ পিছতে আছে জেনাৰেল সায়েন্সত আছে এই কেইটা চেপ্টাৰ 1 চেপ্টাৰ 2 আৰু চেপ্টাৰ 5 লগতে চেপ্টাৰ 8 টো পৰিছে ক্লাস 9 ৰ ঠিক তেনেকৈ সোশ্যাল সায়েন্সৰ আছে সোশ্যাল সায়েন্সত এই কেইটা হিষ্ট্ৰী অফ চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 জিওগ্ৰাফি চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 আৰু যোনটো পাঠ আছে আৰু এটা বেলেগ কিতাপ আছে হিষ্ট্ৰী জিওগ্ৰাফি আৰু এটা লগতে আৰু এটা পাঠ আছে সেই পাঠটো তোমালোকৰ নাহে আৰু সেইখন কিতাপ এতিয়া তোমালোকে চাব নালাগে সংস্কৃত তেনেকৈ এইখিনি আসামিজ কাৰোবাৰ যদি ইলেক্টিভ আছে এইখিনি তোমালোকে এইখন স্ক্ৰিনশ্বট মাৰি ল'ব পাৰিবা আৰু আমাৰ WhatsApp গ্ৰুপতো পাই যাবা ইয়াৰ স্ক্ৰিনশ্বট হিন্দী যাৰ ইলেক্টিভ সাবজেক্ট হিচাপে আছে তোমালোকে এইখিনি পঢ়িব লাগিব মই আন্ডাৰলাইন কৰি দিছো এডভান্স ম্যাথমেটিক্স যাৰ আছে এইখিনি পঢ়িব লাগিব চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 হিষ্ট্ৰী যদি কাৰোবাৰ ইলেক্টিভ সাবজেক্ট হিচাপে আছে ক্লাস 9 ৰ চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 জিওগ্ৰাফি চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 কম্পিউটাৰ সায়েন্স যদি কাৰোবাৰ আছে বহুতৰে কম্পিউটাৰ সায়েন্স থাকে চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 চেপ্টাৰ 3 এইখিনি পঢ়িব লাগিব ফাৰ্স্ট ইউনিটৰ বাবে এইখিনি আছিল ক্লাস 9 ৰ বাবে মই লগতে এতিয়া ক্লাস 10 ৰ বাবে দেখাবলৈ যত্ন কৰিছো এইখন হল ইউনিট টেষ্ট সিলেবাস ক্লাস 10 ৰ যোনসকল ছাত্ৰ ছাত্ৰী অলপতে ক্লাস 10 ত এডমিশন পাইছা তেওঁলোকৰ বাবে এখন সিলেবাস হ'ব ইউনিট টেষ্ট এক নম্বৰ ইউনিট টেষ্ট লিখা আছে অৰ্থাৎ ফাৰ্স্ট ইউনিটত এই হুপা আহিব এইখিনি আহিব গতিকে তোমালোকে এখন ফলো কৰিব লাগিব 2D পইণ্ট ফলো কৰিব লাগিব ক্লাস 10 ৰ ছাত্ৰ ছাত্ৰীসকলে এখন যথেষ্ট গুৰুত্বপূৰ্ণভাৱে এখন ফলো কৰিব লাগিব মই অকমান জুম কৰি দিছো জুম কৰিলে
সকলোখিনি স্পষ্ট হৈ পৰিব ইয়াতে এখিনি আসামিজ আছে কি আছে মই পঢ়ি না যাওঁ ভিডিওটো যথেষ্ট দীঘল হ'ব গতিকে তোমালোকে এখিনি স্ক্ৰিনশ্বট মাৰি ল'ব লৈ মই উপদেশ দিছো লগতে হিন্দী যদি কাবাৰ এমআইএল সাবজেক্ট হিচাপে আছে কাৰবাৰ যদি হিন্দী এমআইএল সাবজেক্ট হিচাপে থাকে অৰ্থাৎ অল্টাৰনেটিভ থাকে এইখিনি পঢ়িব লাগিব আৰু এবাৰ আহিছো ইংলিশ এইখিনি হল ইংলিশ সকলোৱে পঢ়িব লাগিব এখন ইংলিশ জেনাৰেল ইংলিশ যোন টেক্সট বুকস আছে টেক্সট বুকখন এইখন হয় জেনাৰেল ইংলিশখন এ লেটাৰ টু গড এ টাইগাৰ ইন দা জু কৰ্ক নেলসন মেণ্ডেলা আমান্ডা টেন্স ডিটাৰমিনাৰ্স লেটাৰ ৰাইটিং স্পোকেন ইংলিশ এইখিনি স্ক্ৰিনশ্বট মাৰি ল'বা অল্টাৰনেটিভ ইংলিশ যদি আছে হিন্দী হলনি যদি কোনোবা ইংলিশ আৰু এখন ইংলিশ পঢ়িছে তেনেহলে এইখিনি পঢ়িব লাগিব অকমান স্ক্ৰল কৰিছো তললে জেনাৰেল ম্যাথমেটিক্স ক্লাস 10 ৰ জেনাৰেল ম্যাথমেটিক্স কি পঢ়িব লাগিব বহুতে মোক খুদি আছিল যে ৰিভিজন চেপ্টাৰ গুটেটো পঢ়িব লাগিব চেপ্টাৰ 1 পঢ়িব লাগিব আৰু চেপ্টাৰ 2 পঢ়িলেই ফাৰ্স্ট ইউনিটত কমপ্লিট হৈ যাব ইয়াৰ পৰা ফাৰ্স্ট ইউনিটত আহিব যেহেতু ক্লাস 9 আৰু 10 ৰ যোনবিলাক ইউনিট পৰীক্ষা হয় হেবিলাক ইউনিট পৰীক্ষা বোৰ্ডৰ পৰা আহে গতিকে এইখন ফলো কৰাটো বহুত বাঞ্ছনীয় অলপ তললে পঢ়ি দিছো জেনাৰেল সায়েন্স ইয়াত চেপ্টাৰ 6 আৰু চেপ্টাৰ 10 এইকিটা হল জেনাৰেল সায়েন্সৰ পাঠ এইকিটা পঢ়িব লাগিব সোশ্যাল সায়েন্সৰ ঠিক তেনেকৈ এইখিনি চেপ্টাৰ 1 চেপ্টাৰ 2 হিষ্ট্ৰি জিওগ্ৰাফি চেপ্টাৰ 1 চেপ্টাৰ 2 পল সায়েন্সৰ চেপ্টাৰ 1 আৰু ইকোনমিক্সৰ চেপ্টাৰ 1 টো পঢ়িব লাগিব ঠিক তেনেকৈ সংস্কৃত কাৰবা যদি ইলেক্টিভ আছে এইখিনি পঢ়িব লাগিব আসামিজ যদি কাৰবা ইলেক্টিভ সাবজেক্ট আছে এইখিনি পঢ়িব লাগিব এতিয়া আহিছো বহুতৰে হিন্দী ইলেক্টিভ থাকে গতিকে হিন্দী ইলেক্টিভত কি আহিব এইখিনি আহিব পাঠখিনি পঢ়ি লবা এডভান্স ম্যাথমেটিক্স যদি কাৰবা ইলেক্টিভ আছে এইখিনি পঢ়িব লাগিব আৰু হিষ্ট্ৰি যদি কাৰবা ইলেক্টিভ হিচাপে আছে চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 পঢ়িলেই হ'ব জিওগ্ৰাফি চেপ্টাৰ 1 চেপ্টাৰ 2 চেপ্টাৰ 3 ফাৰ্স্ট ইউনিটত কমপ্লিট কৰিলেই হ'ব কম্পিউটাৰ সায়েন্স যদি কাৰবা আছে কম্পিউটাৰ সায়েন্সৰ বাবে চেপ্টাৰ 1 আৰু চেপ্টাৰ 2 পঢ়িলেই হ'ব আৰবিক যদি কাৰবা আছে ইলেক্টিভ এইখিনি পঢ়িব লাগিব এয়া আছিল আজি ভিডিওটো যদি ভিডিওটো ভাল লাগিলে প্লিজ লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিবা ভিডিও